কবিতাৰ শিৰোনাম পিতাইলৈ চিঠি। কথা নিভা গগৈ। চহৰলৈ যাবলৈ ভাড়া বাঢ়িল পিতাই, তোৰ পেঞ্চনৰ টকাকেইটাহে নাবাঢ়িল। মাহিলী বজাৰ হাট কৰা তালিকাখন তুতিব পাৰি নেকি তই হিচাপ এটা কৰিবি। দুসাজত আলু কচু পিটিকি খাম, নিমখ চেলেকি এসাঁজ পেট ভৰাই থম। উচ্চ ৰক্তচাপৰ দৰৱ, কঁকালৰ বিষৰ বেজীটো লবলৈ নেপাহৰিবি পিতাই, তই মাথো কুশলে থাক। ৰজাঘৰে নাজানে পিতাই নৈপৰীয়া কঙালৰ সুখ। আঠিয়া কলজোপা বানত ফুল নসজাহেঁতেন, আজি পিঠাগুৰিয়ে লাৰু এটা খালোহেঁতেন। শাকনি বাৰীখন হালৰ গৰুহাল, পালে পালে হাঁহজাত বানৰ খকে অন্ত কৰিলে। নহলেনো তোৰ কঁকাল হাওলেনে? নৰিয়াগাৰে তই ৰজাৰ ওচৰলৈ আৰু কিমান যাবি পিতাই? জুইশালতহে কাটে কামি কৰিবি। বাৰীৰ লেটেকু পনিয়ল কেইটাকে লৈ সন্ধ্যা বজাৰতে বহিবি। সমাজে আৰে আৰে জুমিলেই বুজিবি তই, বেলি পৰিবলৈ আৰু বেছি পৰ নাই। আকাশী জানেৰে সংবাদবোৰ উফৰি আহিব পিতাই, পেঞ্চনবোৰ হেনো বাঢ়িব। দহু আঙুলিৰ পাপ গণি গণি অন্ত হলেই জানিবি, সেয়া ৰজাৰ চালনা আছিল। শপতবোৰ মাথো এক ভাষ্য আছিল।